Good morning, Vestigian. আজি আমি উপস্থিত আছো ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম গুৱাহাটীত অনুষ্ঠিত হৈ থকা ভেষ্টিজ এৱাৰ্ড ফাংচনত। আমি কথা পাতিম লিডাৰ্ছ ডিষ্ট্ৰিবিউটৰসকলৰ লগত আৰু লগতে তেওঁলোকে ছাকচেছ হোৱাৰ আঁৰৰ কথাবোৰ আপোনালোকক জনাম। চাই থাকক আমাৰ এই চেনেল আছাম ভেষ্টিজিয়ান। 2019 চনৰ ফেব্ৰুৱাৰী 2 তাৰিখে আজি ভেষ্টিজৰ এৱাৰ্ড ফাংচন এয়া চলি আছে আৰু আমি আমাৰ দৰ্শকক এই এৱাৰ্ড ফাংচনৰ কেনেকুৱা ইয়াৰ পৰিৱেশ, ইয়াৰ মানুহৰ অনুভৱ কেনেকুৱা, ইয়াত আহি কেনেকুৱা পালে, কোনে কি পালে, কি এচিভ কৰিলে আমি দেখাবলৈ চেষ্টা কৰিম। तो अगला नाम है मिस्टर चाणक्य शर्मा। এইটো সঁচাকৈ মোৰ ভাল লাগিল প্ৰগ্ৰেমটো আৰু আগন্তুক দিনত আশা কৰিছোঁ মই ভেষ্টিজৰ লগত জড়িত হৈ ইনকাম চ'ৰ্চ এটা উলিয়াই মই যাতে নেকি আৰু কিবা কিবি এচিভ কৰিব পাৰোঁ। আৰু ডেফিনেটলি মোৰ পিছফালে ধুনীয়া ধুনীয়া গাড়ীবিলাক আছে, কেতিয়াবা হয়তো ময়ো যাতে নেকি এনেকুৱা গাড়ী এচিভাৰ হৈ যাব পাৰোঁ। গতিকে পজিটিভ হৈ আছোঁ আৰু পজিটিভ হৈ থাকিম বুলি আজি এই মঞ্চৰ পৰা সংকল্প লৈছোঁ। अब हम बुलाना चाहेंगे मंच पे मिस्टर जमील अहमद को। एक बार जोरदार तालियां हो मिस्टर जमील अहमद के लिए। तो अगला नाम लेना चाहूंगी मिस सुनीता रानी दास। नमस्कार, মোৰ নাম শ্ৰী অনামিকা বিশ্বাস। নমস্কাৰ, মোৰ নাম শ্ৰী সীতা বাজপেয়ী। আমি নগৰ। বিৰাট ভাল লাগিছে আহি পেলাই। ফাৰ্ষ্ট পাইছোঁ এইটো প্ৰগ্ৰাম, সেইকাৰণে খুব ভালে লাগিছে। আমাৰ বেছি দিন হোৱা নাই, 2 মাহমান হৈ আছে। 2-3 মাহ হৈছে আৰু বেছি হোৱা নাই। আমি নতুন নিউ। আমি মানে ক'ম যে এইটো কোম্পানী ভাল, ইয়াত প্ৰডাক্টবিলাক বহুত ভাল, ইউজ কৰিলে ভাল হয় আৰু আমি আহাটোৱে বিচাৰিম কাৰণ এইটোৰ জৰিয়তে বহুত ওপৰলৈ যাব পাৰিব। মোৰ নামটো ধীৰাজ শৰ্মা হয়। খুব প্ৰাউড ফিল কৰিছোঁ ভেষ্টিজত জড়িত হৈ কিনে। এইবোৰ গাড়ীবোৰ দেখি পেলাই আমি খুবেই সুখী হৈছোঁ। যিখিনি জড়িত হোৱা নাই তেখেতসকল আহিব পাৰে আৰু ইয়াৰ পৰা সোনকালে এটা ভাল ইনকাম এটা লোৱাৰ কাৰণে সকলো ৰেডি থাকিব পাৰে। চ' ড্ৰিম বুলি ক'লে ধৰক ড্ৰিম আছে, মোৰো তেনেকুৱা যেনেকুৱা আপুনি ক'লে মাৰ্চিডিজ গাড়ী লোৱাৰ কাৰণে হওক, ভাল এটা ঘৰ লোৱাৰ কাৰণে হওক, এইটো মই 2021 প্লেনিং কৰিছোঁ মই মাৰ্চিডিজ এখন ল'ব পাৰিম। আমি বৰপেটা ৰোডৰ পৰা আহিছোঁ, বৰপেটা ডিষ্ট্ৰিক্ট। মোৰ নাম ডক্টৰ মুশ্বাৰফ হুছেইন। মই আচলতে এজন ডক্টৰ। মই যিবিলাকে নতুনকৈ ভেষ্টিজত আহিব বিচাৰিছে, মই তেওঁলোকক ক'ব খুজিছোঁ, যদি জীৱনত ছাকচেছ হ'ব বিচাৰে, যদি আপোনালোকৰ সপোন আছে, সপোনৰ গাড়ী বিচাৰে, সুস্থ থাকিব বিচাৰে, সপোনৰ ঘৰ বিচাৰে, বছৰত 2বাৰকৈ বিদেশ ভ্ৰমণ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে ভেষ্টিজত আহক আৰু আপোনালোকৰ ড্ৰিমটো ফুলফিল কৰক। মই ভেষ্টিজৰ পৰা অলৰেডি মই কাৰ ৰিচিভ কৰিছোঁ, ফৰেন ট্ৰিপো মই পাইছোঁ। মোৰ আপলাইন ডক্টৰ মনিৰুদ্দিন খান এইটো গাড়ী লৈছে। ইটছ এ ভেৰি পজিটিভ এনাৰ্জি। আমি খুব পজিটিভ এনাৰ্জি পাইছোঁ এই প্ৰগ্ৰামটোত আহি পেলাই আৰু আশা কৰিছোঁ আপোনালোকে এইখিনি চাই এটা পজিটিভ এনাৰ্জি ফিল কৰিছে। নেক্সট টাইম আপোনালোকে যদি এনেকুৱা প্ৰগ্ৰাম আপোনালোকৰ ওচৰে পাঁজৰে হয় বা আমাৰ অসমত হয়, আপোনালোকে ঢুকিব জেগাত হয়, আপোনালোকে ট্ৰাই কৰক আহিবৰ কাৰণে। সেই ফ'ৰ্চটো পাব, সেই পজিটিভ এনাৰ্জিটো পাব আৰু সেই পজিটিভ এনাৰ্জিটোৱে আপোনাক বহুত দূৰলৈ লৈ যাব। আজি মোৰ পিছপিনে থকা এই গাড়ীবোৰ যিবোৰ দেখিছে, এই লাক্সাৰী কাৰবোৰ, এইবোৰ এচিভ কৰাটো আপোনাৰ কাৰণেও বহুত একো ডাঙৰ কথা নহয়। পিছফালে থকা গাড়ী এদিন আপুনিও এচিভ কৰিব পাৰিব। থেংক ইউ। আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব নাপাহৰিব। এণ্ড অল দ্য বেষ্ট এণ্ড গুড মৰ্ণিং।